পুৱা সোনকালে শোৱাৰ পৰা উঠি গা পা ধুই আমি সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰিম যাতে গোটেই বছৰটো আমাৰ সুন্দৰকৈ পাৰ কৰিবৰ কাৰণে ঈশ্বৰে কৃপা কৰে। তাৰপিছত আমি গৰু কুকুৰক চৰাইক বা আন জীৱ জন্তুক আহাৰ খুৱাব পাৰোঁ। সেই কাম কৰিলে মনত আমি বৰ আনন্দ অনুভৱ কৰোঁ। আমি নিৰ্ধনী লোকসকলক আমাৰ শক্তি অনুযায়ী টকা পইচা দি সহায় কৰিব পাৰোঁ। তেনে কৰিলে তেওঁলোকে আনন্দ পোৱাৰ লগতে আমিও আনন্দ অনুভৱ কৰোঁ। বৰ্তমান ঠাণ্ডাৰ সময়ত আমি ঠাণ্ডা কাপোৰ দান কৰি যিসকলৰ কাপোৰৰ অভাৱ তেওঁলোকক আমি আনন্দ দিব পাৰোঁ। যোনে যেনেকৈ পাৰে মোজা টুপি চুৱেটাৰ কম্বল আদি দান কৰি আনন্দ অনুভৱ কৰিব পাৰোঁ। আমি আনক কৰা দান বা সহায় পিছত বহু গুণ হৈ আমালৈ উভতি আহে। গতিকে দান বা সহায় আমি নিৰ্ধনী লোকসকলক কৰি নতুন বছৰটো আনন্দৰে আৰম্ভ কৰিব পাৰোঁ। আৰু যিকোনো মঠ মন্দিৰ আমি দৰ্শন কৰিও নতুন দিনৰ শুভাৰম্ভণি কৰিব পাৰোঁ। আৰু মোৰ চেনেলটো যদি ভাল পাইছে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।